ঐ তই দেখোন টিকটক ষ্টাৰে আছিলি আকৌ দেখোন ধাবা খুলি ললি নহয় অ' তইতো জানই টিকটক মোৰ প্ৰথম প্ৰেম কিন্তু মই খোৱা বোৱাৰ লগতহে এতিয়া ৰিলেশ্যনশ্বিপত আছোঁ সেইকাৰণে বাৰু ঠিকে আছে দে ভালেই হ'ব বাৰু নহয় তোৰোতো আজিকালি একো কাম বন নাই তই এটা কাম কৰিবি মোৰ হোটেলখনতে থাক তই মানুহ চানুহ আহিলে কিবা দিয়া মেলা কৰি থাকিব পাৰিবি ঠিক আছে দে আজিৰ পৰা ময়ো তোৰ লগত হোটেলখনত লাগি ভাগি দিম হ'ব বাৰু সেই আছা কাষ্টমাৰ আহিছে তই গৈ পেলাই সুধগে কি লাগে অ' ভাই ঐ ঐ ঐ মাস্ক পিন্ধি মাস্ক পিন্ধ কি হ'ল প্ৰথমতে মাস্ক মাৰ নাই তই ভাই নাই নেমাৰোঁ মাস্ক মাৰিলে মোৰ চকুটো টোপনি ধৰে জ্বলি থাকে চকুটো সেইকাৰণে মাস্ক মই নেমাৰোঁ পাগল নেকি তই তোক মাস্ক মাৰিবলৈ কৈছোঁ নে মই পিন্ধ মাস্ক পিন্ধিবি না তই মাস্ক মই নিপিন্ধো বুলি কৈছোঁ নে নিপিন্ধো মই হ'ব থ গৰুৰ আগত টোকাই বাই লাভ নাই বাদ দে নিপিন্ধিলে নাই তই কি লাগে তোক খাবলৈ কি কি পাৰি তোৰ খাবলৈ কি কি মন গৈছে সেইটো ক এনেই ইয়াত তই কি কি বনাৱ সেইটো সুধিছোঁ মই সেইটো কম তই নাজানো যদি এটা কথা মই তোক কৈ দিওঁ বনোৱাৰ ক্ষমতা কেৱল ভগৱানৰ ওচৰতহে আছে আৰু ভগৱানে তোক এনেকৈ বনাই পৃথিৱীলৈ পঠালে এতিয়া আমি আৰু তোক কি বনাম পাগল নেকি মই তোক সুধি আছোঁ খাবলৈ কি কি আছে আৰু তই কৈ আছ কি অঁ সেইটো মই ভালকৈ কৈ দিছোঁ ৰ আমাৰ ইয়াত ভাত মাছ মাংস বাৰ্গাৰ পিজ্জা খিচিৰি চিংৰা আৰু ভেৰি গুড ইমানখিনি খাবলৈ আছে নাই মই আপোনাক যিবিলাক কৈ আছোঁ সেইবিলাক খাবলৈ নাই তোৰ ওচৰত যদি খাবলৈকে নাই তেতিয়াহ'লে কেলৈ কৈ আছোঁ নাই মানে বন্ধু আগতে মই হোটেলবিলাকত বৰ খাই ফুৰোঁ নহয় তাৰ মেনুবিলাক এনেকৈ সেইকাৰণে মোক খাওঁতে চব মুখস্থ হৈ গ'ল তই এটা কাম কৰ তেজপুৰত নিজকে দেখাই থৈ আগে যা মোৰ মূৰটো চুবাই নাথাক ইয়াত আই মইতো ননভেজ এনেও নাখাওঁ মালৰ লগতহে খাওঁ অকল পাগল যেন পাইছোঁ তোক মই ভুল জেগালৈ আহিলোঁ চাগে ভুল জেগালৈ আহিছ যেতিয়া শুদ্ধ জেগালৈ যাগে যা ইয়াত এনেই চুবাই নাথাক ঐ তহঁতি কাজিয়া কিয় ই কৰিছ অথনিৰ পৰা কৈ আছে ভুল জেগালৈ আহিলোঁ পাগল মই সেইকাৰণে কৈছোঁ শুদ্ধ জেগালৈ যাগে যা তই এওঁ আমাৰ কাষ্টমাৰ হয় আৰু কাষ্টমাৰ ভগৱানৰ ৰূপ হয় ভগৱান এইটোক দেখোন মই ধাবাৰ বাহিৰত মাল খাই পেলাই দিনটোত 50 বাৰমান নলাত পৰি থকাই দেখোঁ এনেকৈ ক'ব নাপায় নহয় ঐ ধাবা তোৰ নে মোৰ আঁতৰি যা মই কথা পাতিম তই বেকত ৰৈ থাক দাদা ধাবাৰ মালিক মই হয় মোক কওক কি খাব কওক দাদা আপোনাক কি লাগে ৰুটিকে দিয়ক বহুত ভোক লাগিছে বহক আপুনি আপোনাকহে অলপ ভদ্ৰ যেন লাগিছে মই কি অভদ্ৰ মই যে তোৰ নিচিনা বহুতক চিধা কৰিছোঁ ঐ তই মনে পিছত থিয় হৈ থাক তই ফাল্টু কৰি আছ যে কওক দাদা আপোনাক কি লাগে ছাৰ যি দিয়ে দিয়ক কিবা এটা খাবলৈ পালেই হ'ল আৰু কিবা এটা নামৰ এনেকুৱা বস্তু আমাৰ ইয়াত নাপায় আৰে ভাই তহঁতৰ ইয়াত যি আছে সেইটোকে খাবলৈ দেচোন দাদা কওঁ নেকি আমাৰ ইয়াত স্পেচিয়েল কি কি আছে অঁ কচোন তই ক আমাৰ ইয়াত আছে শুকান চিংৰা আৰু তিতা চিংৰা আৰু আমাৰ 3 নম্বৰ আইটেমটো হৈছে শুকান আৰু তিতা চিংৰাৰ মাজত থকা হেমেকা চিংৰা হেমেকা চিংৰা আৰু ক তহঁতৰ চবতকৈ বেছি স্পেচিয়েল আইটেম কি আপোনাক মানে আমাৰ চবতকৈ বেছি স্পেচিয়েল আইটেমটো লাগে সেইটো হৈছে বেগ চিংৰা এইটো কেনেকৈ বনায় মই কৈছোঁ শুনক মালিক তই নে মই পিছলৈ যা বাদ দে নুশুনো মই ভোক লাগিছে খাবলৈ যি আছে দে দাদা বেগ চিংৰা খাওক বহুত ভাল লাগিব দিয়ক কিবা এটা খাবলৈ পালেই হ'ল আৰু ঐ দাদাৰ কাৰণে বেগ চিংৰা লৈ আনগে যা বহক আপুনি ভগৱানৰ ৰূপ আপুনি বাৰে আহিব দেই আমাৰ ইয়ালৈ বেগ চিংৰা যে আছিল সেইটো শেষ হৈ থাকিল এটাও নাই দাদা মানে আমাৰ ওচৰত বেগ চিংৰা এটা আছিল অলপ আগত আহি এজনে খাই গুচি গ'ল সি এতিয়া খাই গৈছেহে গাড়ী নাম্বাৰ তাৰ 420 সি আধা কিলোমিটাৰো যোৱা নাই চাগে মোৰ কথা শুনক আমি তাক ধৰি ল'ব পাৰিম ব'লক আমি ধৰোঁগৈ ব'লক একেলগে ঐ তহঁতি পাগল হৈ চাগে মোকো পাগল কৰি দিছ এতিয়া কি মই তাক ধৰি তাৰ পেটৰ পৰা চিংৰা উলিয়াই খাম নেকি মই ইয়াৰ পাছত কি হ'ল বাৰু আপোনালোকে গম পাব যদি আপোনালোকক পাৰ্টটো লাগে কমেণ্ট কৰি জনাব যদি পাৰ্টটো লাগে আৰু ভিডিঅ'টো কেনে পালে সেইটোও ক'ব দুহাতেৰে ফালি দুখৰে নয় নতুনৰে তুলে বাৰু আছে